নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰফেশ্যন আছাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰটো হ'ল যে DC অফিচ কাছাৰ ৰিক্ৰুটমেণ্ট 2021 38 জুনিয়ৰ এছিষ্টেণ্ট ভেকেঞ্চি। তো বন্ধু বান্ধৱীসকল, যিসকলে DC অফিচত চাকৰি কৰাৰ কাৰণে ইচ্ছুক হয় তেওঁলোকৰ কাৰণে DC অফিচ কাছাৰৰ পৰা 38টা জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি ওলাইছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকুৱা কোৱালিফিকেশ্যন হ'লে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু কেনেকুৱা ডকুমেণ্টছ আপোনালোকৰ জমা দিব লাগিব আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ এক্সামটো হ'ব। তো বন্ধু বান্ধৱীসকল, আৰু কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে কেনেকুৱা ধৰণে আপোনালোকে এপ্লাই কৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু কেতিয়া এইটো লাষ্ট ডেট হ'ল। তো বন্ধু বান্ধৱীসকল, এইটো আপোনালোকৰ এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল আপোনালোকৰ 21/3/2021। তো বন্ধু বান্ধৱীসকল, এইটো আপোনালোকৰ মাৰ্চৰ 21 তাৰিখলৈকে এইটো এপ্লাই কৰাৰ লাষ্ট ডেট। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি প্ৰফেশ্যন আছাম ইউটিউব চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব, কিয়নো এনেকুৱা নতুন নতুন আপডেট ৰেগুলাৰলি পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, চোৱা যাওক কি লিখা আছে এইটো নোটিফিকেশ্যনত। Deputy Commissioner Kasar Silchar has released a notification for the recruitment of 38 junior assistant vacancy in the amalgamated establishment of Deputy Commissioner Kasar Silchar. Interested and eligible candidates may apply online here. তো বন্ধুসকল, আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু এইটোৰ কাৰণে এলিজিবল হয় তেনেহ'লে আপোনালোকে অনলাইন যোগেদি এইটো এপ্লাই কৰিব পাৰে। তো DC অফিচ কাছাৰ ৰিক্ৰুটমেণ্ট 2021 নেম অফ পোষ্টৰ নামটো হ'ল জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট আৰু পোষ্টৰ সংখ্যা হ'ল 38টা। SCৰ কাৰণে 4টা, ST ACৰ কাৰণে 1টা, EWSৰ কাৰণে 4টা, OBC MOBCৰ কাৰণে 13টা আৰু PWDৰ কাৰণে 2টা, ERৰ কাৰণে 14টা। আপোনালোকৰ দৰমহাটো হ'ব এইটো 14,000ৰ পৰা 60,500 প্লাছ গ্ৰেড পে থাকিব আপোনালোকৰ 6,200 টকা। এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনালোকে কেনেকুৱা কোৱালিফিকেশ্যন হ'লে এইটো এলিজিবল হ'ব। ইয়াত আপোনালোকৰ বয়সটো সীমা নিৰ্ধাৰণ কৰি দিছে। কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 years of age and not more than 40 years on the 1st January of the year of advertisement। তো বন্ধু বান্ধৱীসকল, আপোনালোকে 2021 চনৰ 1 জানুৱাৰীলৈকে আপোনালোকৰ বয়সটো 18 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 40 বছৰৰ ওপৰত হ'লে নহ'ব। SC ST কাৰণে 3 বছৰ আৰু OBC MOBCৰ কাৰণে 5 বছৰ। তো বন্ধু বান্ধৱীসকল, এইটো আপোনালোকৰ কাৰণে PWDৰ কাৰণে 10 বছৰ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন, দ্য মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ দ্য কেণ্ডিডেট শ্বেল বি গ্ৰেজুৱেট ডিগ্ৰী এক্সামিনেশ্যন পাছড ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ষ্টেট বা চেণ্ট্ৰেল ইউনিভাৰ্চিটি অৰ এ ডিগ্ৰী ইকুইভেলেণ্ট দেয়াৰ থ্ৰু ৰিকগনাইজড বাই দ্য ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্ট। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ডিগ্ৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপুনি যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ পৰা চেণ্ট্ৰেলৰে হওক বা ষ্টেটেৰে হওক, তো আপোনালোকে যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ পৰা ডিগ্ৰী পাছ কৰা হ'ব লাগিব। ডিগ্ৰী পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। কেণ্ডিডেট মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন বেচিক কম্পিউটাৰ এপ্লিকেশ্যন লাইক MS ৱৰ্ডছ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে কম্পিউটাৰৰ MS উইণ্ড'জটো জনা থকা হ'লে ভাল, এক্সেল পাৱাৰ পইণ্ট এইবিলাক থকা হ'লে ভাল, DTP যদি আপোনালোকৰ আছে। কেণ্ডিডেট মাষ্ট প্ৰচেছ এ মিনিমাম 6 months ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। তো আপোনালোকৰ 6 মাহীয়া এটা কম্পিউটাৰ ডিপ্ল'মা থকা হ'ব লাগিব, যেনেকুৱা DCA টেলি এনেকুৱা আপোনালোকৰ যিকোনো এটা চাৰ্টিফিকেট থকা হ'ব লাগিব। 6 month চিলেকশ্যন প্ৰচেছ অফ DC কাছাৰ ৰিক্ৰুটমেণ্ট কেণ্ডিডেটছ হোজ এপ্লিকেশ্যনছ আৰ একচেপ্টেড উইল বি ৰিকুৱাৰ্ড টু এপিয়াৰ ইন এ ৰিটেন এক্সামিনেশ্যন। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে ৰিটেন এক্সামিনেশ্যন পাতিব। হাউ টু এপ্লাই, আপোনালোকে কেনেকুৱাকৈ এপ্লাই কৰিব। এপ্লাই কৰাৰ নিয়মটো হ'ল আপোনালোকৰ www.kasar.gov.in এইটো আপোনালোকৰ ৱেবছাইট। এইটো ৱেবছাইটত আপোনালোকে যাই এপ্লাইটো কৰিব পাৰে। আপোনালোকৰ মোবাইলতো কৰিব পাৰিব। www.kasar.gov.in এনেকুৱাকৈ আপোনালোকে আপোনালোকৰ মোবাইলত ক্ৰম ব্ৰাউজাৰত মাৰি তাৰপিছত তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এপ্লিকেশ্যন ফিজটো নালাগে। কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু আপলোড দ্য ফলোয়িং ডকুমেণ্টছ। তো আপোনালোকে কোনটো ডকুমেণ্টছ ইয়াত আপলোড কৰিব লাগিব। অন ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ উইথ হোৱাইট বেকগ্ৰাউণ্ড। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, বৰ্তমানৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু বেকগ্ৰাউণ্ডটো আপোনালোকৰ বগা হ'ব লাগিব। 3.5 x 4.5 cm হ'ব লাগিব। দ্য ফটোগ্ৰাফ মাষ্ট বি ইন JPG ফৰ্মেট এণ্ড সাইজ নট এক্সিডিং more than 50 KB। তো বন্ধুসকল, আপোনালোকে
JPEG নহ'লে JPG কৰি পঠাব লাগিব আৰু আপোনালোকৰ 50 KB থকা হ'ব লাগিব ফটোটো। এডমিট কাৰ্ড, পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ HSLC এক্সামিনেশ্যন। আপোনালোকৰ HSLC এক্সামিনেশ্যনৰ এডমিট কাৰ্ড, পাছ সাৰ্টিফিকেটটো লাগিব, সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ গ্ৰেজুৱেশ্যন। আপোনালোকৰ গ্ৰেজুৱেট সাৰ্টিফিকেটখন লাগিব, মাৰ্কশ্বিটখন লাগিব, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি সাৰ্টিফিকেট, আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা সাৰ্টিফিকেটখন লাগিব, কাষ্ট সাৰ্টিফিকেট যদি আছে, কপি অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেটখন লাগিব, কপি অফ EWS সাৰ্টিফিকেট ইন কেছ অফ এপ্লিকেশ্যন ছাবমিটেড আণ্ডাৰ EWS কেটেগৰী। যিসকলৰ EWS কেটেগৰী আছে তেওঁলোকৰ কাৰণে EWS সাৰ্টিফিকেটখন লাগিব। আদাৰ এক্সপিৰিয়েঞ্চ সাৰ্টিফিকেট ইফ এনি যদি আছে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো তেনেহ'লে ইয়াত দিব পাৰে। সাৰ্টিফিকেট অফ ডিছেবিলিটি টু বি ছাবমিটেড বাই দ্য কেণ্ডিডেটছ আণ্ডাৰ PWD কেটেগৰী। এইটো ডিছেবিলিটি যিটো সাৰ্টিফিকেট আছে তেওঁলোকে PWDৰ কাৰণে দিব পাৰে। স্কেন্ড ছিগনেচাৰ আপোনালোকৰ চাইনটো লাগিব 3.5 × 1.5 চেণ্টিমিটাৰ আৰু সাইজ 50 KB, JPEG নহ'লে JPG ফৰ্মেট অনলি। তো এইটো JPEG নহ'লে JPG কৰি পঠাব লাগিব। ইন কেছ অফ কেণ্ডিডেট অলৰেডি কমপ্লিট NOC ফ্ৰম কনচাৰ্ণ এমপ্লয়াৰ্ছ ইজ ৰিকুৱাৰ্ড। তো বন্ধুসকল এইখিনি আপোনালোকে দিলে আপোনালোকৰ এপ্লাইখিনি হৈ যাব। তো বন্ধুসকল এইটো আপোনালোকৰ ষ্টাৰ্টিং ডেটটো আপোনালোকে মনত ৰাখিব, ইম্পৰ্টেণ্ট ডেটছখিনি মনত ৰাখিব। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 21 ফেব্ৰুৱাৰী 2021 9:30 AM। তো বন্ধুসকল 21 ফেব্ৰুৱাৰী আজিৰ পৰাই 9:30 পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হ'ব। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন 21 মাৰ্চ। এইটো 21 মাৰ্চলৈকে থাকিব 11:59 মতলব 12টালৈকে থাকিব। ইম্পৰ্টেণ্ট ৱেব লিংকছ অফ DC কাছাৰী। তো বন্ধুসকল আপোনালোকৰ কাৰণে এইটো মই আপোনালোকৰ কাৰণে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এই লিংকটো দি দিম, আপোনালোকে তাৰে পৰা ডাইৰেক্টলি যাই এপ্লাইটো কৰিব পাৰিব। আৰু যদি আপোনালোকে সেইটো নকৰে তেনেহ'লে আপোনালোকে এইটো চাৰ্চ কৰিব www.kasar.gov.in এনেকুৱাকৈ আপোনালোকে চাৰ্চ কৰি উলিয়াই ল'ব। তো বন্ধুসকল ভিডিঅ'টো ইমানলৈকে আজিলৈকে ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি বন্ধু বান্ধৱীসকলক জনাই দিব। তো ভিডিঅ'টো সৰ্বসকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।